দিছোঁ ঘূৰাই থৈ দিছোঁ একো নাই ঘূৰাই এটা বজালৈকে ফেমিলি আছে ইয়াতে মোৰ দোকানত আছোঁ এটা বজাত আহোঁতে সিহঁতক থৈ ঘূৰি অহাৰ পিছতো মই গাড়ীখন আছে থৈ দিছোঁ থৈ আহি পেলাই মই দোকান খোলোঁ এইখিনি সময়তে আৰু দোকানত মই বস্তু আনিব গ'লোঁ আহি পেলাই কি হ'ল কিমানমান টকাৰ কথা হেৰি হ'ল মোৰতো বাইক এখন গ'লে পেচেণ্ট আকৌ কাৰখন ধান আছিলে ভঁৰাল ঘৰৰ আছিল ধান আছিলে কিমানমান আছে আৰু ধান ভৰ্তি হৈ আছিলে যোৱা ধান আছে আৰু তাত নধৰাৰ কাৰণে বস্তা দি ধান আছে তাত বিচনাৰ ওপৰত থৈ দিছোঁ কেনেকুৱা হৈছে বুলি ভাবিব কিনি কম হৈ যায় কাৰেংচত সেইটোৱেই হ'ব লাগে ট্ৰান্সপৰ্ট হ'ব লাগে বেলেগৰ ব্যৱস্থাটো নাই নহয় তাত ইলেক্ট্ৰিক হেৰি আছিল নেকি ইলেক্ট্ৰিক কাৰেণ্টৰ বস্তুটো সেইফালে আছে তাতে ইনভাৰ্টাৰ তাতে আছে কানেকশ্যন ইনভাৰ্টাৰ ৰুম আছে ইনভাৰ্টাৰ আছিল এনেকৈ আছে আপোনাৰ নামটো প্ৰদীপ দাস